হেল্ল' গাইজ, আজি মই এটা জেগাত আহিছোঁ। আপোনালোকৰ ভিডিঅ' জেগাত মই দেখিবলৈ চেষ্টা কৰি আছোঁ। মোৰ পিছে আপোনালোকে নিশ্চয় দেখা পাইছে তামোল লগত খোৱা পাণ গছ তথা লাগি আছে এনেদৰে তামোল গছত। আপোনালোকে নিশ্চয় দেখা পাইছে। মোৰ বিশেষ কাৰণত এইকেইদিন মই ভিডিঅ' দিবলৈ পোৱা নাছিলোঁ। মই দিবলৈ চেষ্টা কৰি আছোঁ। যদিহে আপোনালোকে প্ৰথম আহিছে তেতিয়া ফেচবুক পেজত ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব, যাতে অনাগত দিনত যাতে ভিডিঅ' নতুন অহাকেইটাত আপোনালোকে দেখা পাব। মই এই বাৰী তথা খেতি কৰাৰ অনাৰক মই কেইটামান সুধিব বিচাৰি আছোঁ। আপোনালোকে শুনি থাকিব। হ'ল এই বাৰী তথা এই খেতি পাণ গছৰ অনাৰ তথা মালিক, তেখেতক মই সুধি আছোঁ। নমস্কাৰ, আপোনাৰ নামটো ক'ব? মোৰ নাম আনান বসুমতাৰী। হয়, পোনপ্ৰথমে এড্ৰেছটো ক'ব। এড্ৰেছটো হ'ল গাঁও বান্দৰচি, PO বান্দৰচি। হয়। PS দুধনৈ ডিষ্ট্ৰিক্ট গোৱালপাৰা। হয়, ধন্যবাদ। আপোনাৰ বাৰীটো কিমান ডাঙৰ এনে? 5 বিঘামান আছে। 5 বিঘা আছে ন? আৰু তামোল গছটো? তামোল গছটো এনে 5 ডালমান আছে। 5 ডাল। আৰু মই দেখাত প্ৰতিটো গছতে পাণ গছ আছে ন? চব গছতে আছে পাণ গছ। আমি আৰু ৰাভ ভাষাতো আমি পাণা বুলি কওঁ আৰু বড়ো ভাষাত ফাঠি বুলি কয়। আচ্ছা, ধন্যবাদ। আচ্ছা, এনে দাম দৰটো এনে ক'ব পাব নেকি? দামটো মুঠা অলপ কম। দামটো এনে মুঠাত 10 টকা। হয়। আৰু গড় 200 বৰ্তমান। এনে দিল্লী সপ্তাহত কিমান মান গড় বিক্ৰী কৰে? মই এনে সপ্তাহত বজাৰ খাব 10 গড়। 10 গড় হ'লে কিমান পৰিব? মানে 200 হ'লে 200 হয়। 2000 হয়। আচ্ছা, এনে এই কিমান বছৰ হ'ল এই গছগিলা? 10 বছৰমান হ'ল। 10 বছৰ। ইয়াত কোনো কিবা বৰ্তমান আগৰ যি আছে সিতে এনে হৈ আছে, বৰ্তমান মৰা নাই? আগৰ পুৰণি গাছে আছে। মই দেখিছোঁ বহুত আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তেতিয়া মাহত কিমান মান উপাৰ্জন হয়? মাহত মানে এনে গুন্তি কৰিলে সপ্তাহত 2000টো পায়। 2000 6000 এনেকাই পায়। 6000 নহয়, চৰি 8000। তেতিয়া বছৰত বহুত হ'ব। যেতিয়া 10 বছৰ হৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এখেতে কৈছে এইটো হ'ল চবকে যদি কাৰোবাক লাগে তেতিয়া বিক্ৰী কৰিব। মই এই স্ক্ৰীণত ইয়াৰ কণ্টেক্ট নম্বৰ দি আছোঁ। যদিহে কোনোবা সদায় ব্যক্তিক লাগে বা অনুষ্ঠান বিয়া যিকোনো কামতে যদি লাগে তেতিয়া পাই যাব। এখেতৰ মুখৰ পৰা আপোনালোকে নিশ্চয় শুনা পাইছে। আৰু যদি বেছিকো লৈ যায় তেতিয়া অলপ কম বেছ হৈ যাব, নহয় এতিয়া? হ'ব। আচ্ছা, আপোনালোকে নিশ্চয় ইয়াৰ মুখৰ পৰা শুনা পালে। সদায় ব্যক্তি যদি লাগে মই এড্ৰেছটো দি আছোঁ আৰু কণ্টেক্ট নম্বৰ দি আছোঁ, যোগাযোগৰ পাই যাব। মই সকলো তথ্য মই দি আছোঁ। যদিহে সদায় ব্যক্তি যদি বুজি নাপায় তেতিয়া মোক কমেণ্ট কৰিব, তেতিয়া মই যিমান পাৰে মই ছল্ভ কৰিব মই ক'বলৈ বিচাৰি আছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।